কঠোৰতম শাস্তি দিব লাগে আমি টিএমপিকে তৰফৰ পৰা তীব্ৰ আমি দাবী জনাইছোঁ আৰু কোনো কাৰণত তাত কিন্তু পৰন্তু লগাই পেলাই আইন আদালতত তেওঁলোকৰ আইনৰ উৰুঙাই দি যাতে তেওঁলোকে হাৰি নাযায় তেওঁলোকক এটা পাচি বা যাৱজ্জীৱন কাৰাদণ্ড তেনেকুৱা ধৰণৰ শাস্তি বিহিব লাগে এয়া আমি কঠোৰভাৱে টিএমপিকে তৰফৰ পৰা আমি দাবী জনাইছোঁ আমি টিএমপিকে তৰফৰ পৰা তীব্ৰ আমি দাবী জনাইছোঁ আৰু কোনো কাৰণত তাত কিন্তু পৰন্তু লগাই পেলাই আইন আদালতত তেওঁলোকৰ আইনৰ উৰুঙাই দি যাতে তেওঁলোকে হাৰি নাযায় তেওঁলোকক এটা পাচি বা যাৱজ্জীৱন কাৰাদণ্ড তেনেকুৱা ধৰণৰ শাস্তি বিহিব লাগে এয়া আমি কঠোৰভাৱে টিএমপিকে তৰফৰ পৰা আমি দাবী জনাইছোঁ। এই ঘটনায় চাঞ্চল্য রেজিস্টার হয়েছে তো এই কারণে 30th of May 2026 আমাকে ইনফরমেশন আহিছিলে কি এক মাইনার প্রেগনেন্সি আৰু মাইনার সেক্সুয়াল আসল্ট হয়েছে এক ছোৱালী 12 years 4 months ছোৱালীক আসল্ট হয়েছে তো লগে লগে আমি 6জন মানুহ 6 persons have been arrested তাৰপিছত মেডিকেল চেকআপ আৰু তাৰ ফলো আপ ইনভেষ্টিগেশ্যনবিলাক বি একদম ভালকি একদম মেটিকুলাছলি চলি আছে আৰু এই 6জন একিউজডৰ মাজত 4জন আমাৰ মানে মেজৰ আছে এডাল্ট আছে আৰু 2জন মাইনৰ আছে তো সেইকাৰণে মানে আমি যেনেকুৱা প্ৰচিজাৰবিলাক ফলো হ'ব সেইটো কৰি আছোঁ আৰু এতিয়া বাকি উইটনেছ বাকি সাইণ্টিফিক এভিডেন্স কেনেকুৱা ক'লে কেছটো আমাৰ আৰ্লি চাৰ্জশ্বিট কৰাই কেছটো কনভিকশ্যন কৰাই পাৰিব সেইটো আমি চেষ্টা কৰি আছোঁ আৰু বাকি সিচুৱেশ্যনটো নৰ্মেল আছে এতিয়া ফলো আপ ইনভেষ্টিগেশ্যন চলি